Hey guys, স্বাগতম টু বেমিন ব্লগছ আৰু মই এতিয়া আছোঁ ৰঙিয়াত। আজিৰ ভিডিঅ'টো ৰঙিয়াৰ পৰা আৰম্ভ কৰিলোঁ আৰু এতিয়া মানে ৰাতিও বহুত হৈছে, মোটামুটি 11টা চাৰে 11টামান বাজিছে। এতিয়া ইয়াৰ পৰা মই ঘৰত যাব লাগে। তো এতিয়া ওলাইছোঁ, আপোনালোকক দেখাই আছোঁ ভিউটো, মানে কি ৰাতি কেনেকুৱা হয়, কি ভূত চুত ওলাই নেকি, এইটো একবাৰ দেখাব খুজিছোঁ। মানে ৰাস্তাত যাওঁতে আপোনালোকৰ মানে কি আশীৰ্বাদত লাহে লাহে যাই থাকিম আৰু মানে ভয়ো লাগে যিহেতু বহুত ৰাতি হৈছে। তো ভাবিছোঁ ভিডিঅ' কৰি কেনে যাওঁ, চাওঁ আজি কিন্তু কি ভূত ওলাই নে কি ওলাই এইবিলাক চাই যাম আৰু। তো এতিয়া মই ওলালোঁ ইয়াৰ পৰা, ৰঙিয়াৰ পৰা হাউচ চকৰ পৰাই যাব ওলাইছোঁ। হাউচ চকত আছোঁ বৰ্তমান। তো ইয়াৰ পৰা যাই কেনে আপোনালোকক দেখাই আছোঁ ৰাস্তাটো। মানে কি মেইন কথা হ'ল কি, মেইন হাৱেদি গ'লে একো কথা নাই, কিন্তু যদি মানে কি ভিতৰে ভিতৰে যোৱা যায়তো পথাৰৰ মাজে মাজে যাব লাগিব। যিহেতু মই ইয়াৰ পৰা ডাইৰেক্ট ডিমলৈকে যাম, ডিমৰ পৰা উখুৰা, তো অলপমানতো ভয় লাগিবই ন, ইমান ৰাতি হৈছে। তো ভাবিছোঁ একবাৰ ভিডিঅ' কৰি কেনে যাই থাকোঁ। আৰু মানে এনেকৈ ৰাতি ঘূৰাও এনেকৈ অভ্যাস নাইতো। তো আজি আহিব লগা হ'ল কিবা এটা বিশেষ কামত, তো আহিলোঁ। এতিয়া তাড়াতাড়ি যাব লাগে আৰু ৰাতি কৰিছোঁ, অকলে আছোঁ যিহেতু, চাওক অকলে আছোঁ। অলপ ভয় লাগে, মানে কি বেলেগ একো ভয় নালাগে, মানে গাড়ী পিছফালে কিবা বহি আছে নেকি এনেকুৱা এটা ভাৱ আহে আৰু ৰাতি অকলে আহিলে। আৰু আগতো কিবা বা আগত পৰিব পাৰে এনেকুৱা ভাবি মানে কি এটা ভয় লাগে আৰু। তো এতিয়া যাই আছোঁ আপোনালোকক, আৰু আগৰ ফালেও দেখাই আছোঁ। আপোনালোকে চাওকচোন এই ৰাস্তাটোত এখনো গাড়ী নাই, চাওক। আৰু মই এতিয়া হাউচ চকৰ পৰা ৰাইট চাইডে গাড়ী সোমাই দিলোঁ। গাড়ী চাওক আপোনালোকে, ৰাস্তাটোত একোৱে মানে কি এটাও মানুহ নাই। আৰু এইখিনিতে এখন কবৰস্থান আছে, এইটো মছজিদ হয়। তো মই এতিয়া লাহে লাহে যাই আছোঁ, গৈ যাই আছোঁ একচুৱেলি। আপোনালোকক দেখাই আছোঁ বাৰু, মানুহেই নাই, এটাও মানুহ নাই। আৰু ৰেল গেটটো মানে পৰিব ধৰিছিলে, কোনোমতে মই গাড়ীখন স্পীড চলাই মানে পাৰ কৰি আহিলোঁ। তো এতিয়া যাই আছোঁ লাহে লাহে, আপোনালোকক দেখাইছোঁ। এই কুকুৰ এটা খেদি দিছে, বাপৰে বাপ, কি বেয়া খেদিছে বে, বাপৰে বাপ। অলপ স্পীড চলাওঁ ৰহিনী, আপোনালোকে চাওক না, ডিমুত যোৱা ৰাস্তাটোত মানে এখনো গাড়ী নাই। ৰঙিয়াৰ ফালৰ পৰা আহিলে মানে কি এখনো গাড়ী পোৱা নাই মই এতিয়া। আৰু এইখিনিত মানে ইমান এটা ভয় নালাগে, কিন্তু এই ঘৰ মানে কি ধৰক দলংখনৰ এইখিনিত, মানে দলংকেইখন যে আছে এইখিনিত মানে অলপ ভয় লাগে আৰু। ভয় লাগালে একো নাই বাৰু, কিবাকৈ যাই থাকিম। হ'লেও মানে কি গাড়ী এখন যদি ধৰ বাইকে হওক কিবা এখন মানে আগত গৈ থাকিলে মানে কিবা এটা ভাল লাগে আৰু, মনত কিবা এটা সাহস পোৱা যায়। তো এতিয়া আৰু তথাপিও যাব লাগিব, গাড়ী চাড়ী নাই যিহেতু কিবাকৈ যাম আৰু, অলপ স্পীড যাব লাগিব। মোৰ মোবাইলটোও মানে ছুইচ অফ হ'ব পাৰে, তো হয়তো ছুইচ অফ হ'লে মানে কি ডাইৰেক্ট ঘৰত যাই কেনে ভিডিঅ' কৰিম আৰু। ঘৰত যাই পোৱা ভিডিঅ'টো আপোনালোকক দেখাম, মোবাইলটো চাৰ্জ কৰাই কেনে। তো যিখিনিলৈকে পাৰোঁ সেইখিনি কৰি আছোঁ। এতিয়া বৰ্তমান মানে 2% চাৰ্জ আছে। তো এতিয়া পালোঁ মই সন্ধিয়া দলংখন পালোঁ। তো দলংখন একবাৰ দেখাই দি আছোঁ ৰ'ব। এই এখন গাড়ী আহিছিল, মানে অলপ ভাল লাগিছে আৰু। এনেকুৱা জেগাত মানে কি মুকল জেগাটো, মানুহ চানুহ নাই, তো গাড়ী চাড়ী আহিলে অলপ ভাল লাগে তাৰমানে। আৰু যদি মানে কি অকলে অকলে যাই থকা যায়, কিবা এটা মানে কি বৰিং টাইপৰো লাগে আৰু, ধৰক মানে তাৰ বেয়াও লাগে, অলপমান ভয় লগা টাইপৰো হয় দেচোন, সেইটো ক'ব লগা নাই। যিহেতু একেলগে মানে 3খন দলং আছে, 3খন দলঙৰ মাজত মানে এনেকৈ মানুহ নাই, মানুহ নিলেও অলপতো ভয় লাগিবই ন। তো এতিয়া মানে কি তাত পাম আৰু। তো এখন গাড়ী দেখা পাছতো ভাল লাগিছে আৰু। তো এতিয়া যাই আছোঁ, যদি মোবাইল চুইচ অফ নহয় আপোনালোকক দেখাই আছোঁ আৰু। আৰু মানে ভয় লগাৰ কাৰণে মোৰ এটা গান মনত পৰিছে, মানে গানটো অলপ গাই দিছোঁ। যদি জীৱনৰ ৰংবোৰে লুকা ভাকু হেলে, তথাপিও বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নেচাবা। গান গাওঁ অভ্যাস নাই দেই, ভুল হ'ব পাৰে, যিখিনি মনত আছে সেইখিনি মাৰি দিছোঁ আৰু। এতিয়া যাই আছোঁ আৰু, এতিয়া কটাঘাট পাই গ'লোঁ। অলপমান মানে সাহস আহি গৈছে, কাৰণ দলংকেইখন পাৰ হৈলোতো। এতিয়া মানে কি মই দৌন আৰু মানে ৰাতি হ'লে মানে কি মোৰ গাড়ীখনত মানে লাইটটো জ্বলাই কেনে মই গাড়ী চলাওঁ, কাৰণ মানে অলপ ভয় লাগে না, সেইকাৰণে। আৰু পিছফালে কিবা বহি থাকিব পাৰে, সেইকাৰণে মানে মই লাইটটো জ্বলাই কেনে গাড়ীটো জ্বলাই থাকোঁ। আৰু মানে যদি বহি দেখা পাম আৰু। আগে দুখন নাম্বাৰ আহি গৈছে, অলপ দম আহি গৈছে। তো এতিয়া আহি পাম আৰু, এতিয়া ডিমু পাম আৰু। ডিমুৰ পিছত আপোনালোকক ভিডিঅ'টো কৰি দেখাব নোৱাৰিম, কাৰণ মোবাইলটো ছুইচ অফ হ'ব মানে হ'লেই আৰু। তো এতিয়া যাই আছোঁ, আপোনালোকে চাব ভিডিঅ'টো ক্লিয়াৰ কৰি কিনে মই আপোনাক দেখাই আছোঁ। আপোনালোকক গোটেইখিনি যাই পোৱাৰ পিছত দেখাই আছোঁ, বাকী মোবাইল চাৰ্জ কৰি কিনে দেখাম। আৰু ফাইনেলি মই ঘৰ আহি পালোঁ।
মানে কি কথাটো হ'ল কি মানে কি ৰাস্তাত যদি ভূত ওলা বুলি কয় এইবিলাক ভূত চুত একো নাই কি কথাটো মিছা একদম ভূত নোলায় তাৰমানে কিছুমান মানুহ থাকে মানুহে মানে কি ধৰ গাড়ীখন আগুৰিব পাৰে আপোনাৰ কেতিয়াবা ধৰ ৰাতি হ'লে আপোনাৰ আহোঁতে ৰাতি হ'লে মানে কি গাড়ীখন আগুৰিব পাৰে এনেকৈ মানুহে মানে কি ধৰ ডিষ্টাৰ্ব কৰে এনেকৈ ভূত মানে কি ভূতে এনেকৈ ডিষ্টাৰ্ব নকৰে নিজৰ নিজৰ জেগাত থাকে ভূতে ডিষ্টাৰ্ব নকৰে আৰু আমাৰ এইফালে এই সীমাও শুই দিলে এতিয়া চাওক আমি মহিতলৈ দেখাই দিছোঁ সীমা শুই দিলে আৰু মাইনাই ধুনীয়াকৈ শুই আছে বেবিনে শুই আছে চাওক আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল মুহূৰ্ততে বাই বাই দিলোঁ আপোনালোকক আৰু নেক্সট ভিডিঅ'ত লগ পাইছোঁ যদি ভিডিঅ'টো ভাল পাইছে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব তো নেক্সট ভিডিঅ'ত লগ পাইছোঁ এতিয়া বাই